মৰ্ণিং মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজি সাজি কাটি ওলাইছোঁ নামঘৰলৈ বুলি, যিহেতু আজি নামঘৰত নাম সামৰিব। তামোল পাণ লৈ লৈছোঁ হাতত আৰু এনেকৈয়ে নামঘৰলৈ ওলাই লৈছোঁ। ইমান দিন যে নাম লৈ আছিলোঁ তাৰে আজি মানে নাম উঠাব। গোটেই এমাহ মানে হ'ল চাগে নাম লোৱা, এমাহ পাৰ হৈ গ'ল আৰু এতিয়া। আজি সেই নাম সামৰিব, তালৈ বুলি ওলাইছোঁ। তামোল পাণ আগবঢ়াওঁগৈ বুলি, লগতে সেয়া এটা কাঢ়ি আহোঁগৈ বুলি। আকৌ নামঘৰৰ পৰা সেৱা কাঢ়ি আহি ঠাইত আছে সকাম, যিহেতু ঘৰৰে সকাম, নোযোৱাকৈ নোৱাৰি, সেইবাবে দুইটালৈকে যাব লাগিব নামঘৰত। নামঘৰলৈ বুলি গোটেইকেইজনী ওলাই লৈছোঁ। এই থাকিব নামঘৰত লগৰজনী আৰু কৰবীয়ে মই যাব লাগিব সকামলৈ। সেইবাবে দুজনী এনেকৈ সাজি কাচি লৈছোঁ। আৰু আপোনালোকে নেভাবিব নামঘৰলৈ যে ইমান ধুনীয়াকৈ ওলাইছোঁ বুলি, নহয় সকামলৈ বুলিহে ওলাইছোঁ। যিহেতু নগ'লেও নহয়, এই কৰবী মানে দদৌৱেক, মানে আমাৰ বৌভাগৰ দেউতাক, সেই তালৈ যাম। চাই থাকিব ভিডিঅ'টো, যদি শেষলৈ চাই থাকে সকলোৱে তেনেহ'লে নিশ্চয় দেখিব। বাই বাই। চাকি জ্বলোৱাত ব্যস্ত আৰু ময়ো জ্বলাই লওঁ। নামঘৰ পৰিৱেশ আপোনালোকক দেখালোঁ আৰু চাকি জ্বলাই মেলি হ'ল। আৰু এতিয়া আমি সকামলৈ বুলি ওলাইছোঁ। চাই থাকিব আকৌ, সকামৰ ঘৰত গৈ লগ পাম আপোনালোকক। এয়া ভণ্টি জলপান খাব লৈছোঁ এতিয়া সকামৰ ঘৰত। কানে বহিছে মোমায়েক আৰু ভাগিনীয়েক। মোমায়েক ভাগিনীয়েক গোটেইকেইটা বহি দিছে আৰু মোক কৈছে ফটো মাৰিবলৈ। কিবা এটা ধুনীয়াকৈ থৈছে। এইটো কি বুলি কয়, শংকৰী সংঘ ন? শংকৰী সংঘৰ মণিপুত্ৰ টাইপৰ মানে এনেকৈ কৰিলে। আৰু আজি সভা আছিলে, ইয়াতে কোৱা হৈছিলে সকাম, আৰু এতিয়া সকলোখিনি কাম হৈ গ'ল, এতিয়া মানুহ নাই। বেয়া লাগিছে যে মনটো। লগ পাই গ'লোঁ দুইজনী, তাইও আহিলে সকাম চাবলৈ আৰু ময়ো আছিলোঁ সকামৰ ঘৰত। এই ভিডিঅ'বোৰ কৈ থাকোঁ, তোৰ ভিডিঅ'টো চাইছনে? সম্প্ৰীতি গগৈ ফেচবুকত ভিডিঅ'বিলাক চাব কেনেকুৱা পায়। চেনেল নহয় আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু মোৰতো কৈ দিব লগত দেই। চাব। আৰু তোৰ কি আছিলে ইউটিউব চেনেল নামটো কৈ দিয়া আকৌ। ইউটিউব চেনেলটোৰ নাম হলালুতে সম্প্ৰীতি গগৈ বুলি আছে। ছাবস্ক্ৰাইবটো কৰি থৈ যাব দেই, আৰু মোৰ ভিডিঅ'বোৰ চাব আপোনালোকে। আজি আমি আকৌ স্কুলত লগ লওঁ, আকৌ ইয়াতো লগ পাই গ'ল, দেখিলে কেনেকৈ লগ পাই গ'লে। আহিছোঁ আমাৰ মিতিৰৰ মানুহ, এই তাইৰো মিতিৰ আৰু মোৰো মিতিৰ, গতিকে আহোঁতে দুজনীয়ে লগ পাই গ'লোঁ হঠাৎ। এনেকুৱা মিলন দেখিছে, চাই থাকিব। এতিয়া সকাম হৈ মেলি শেষ হ'ল আৰু প্ৰায় মানুহ গ'লে। এতিয়া দেখিছে বৰষুণ এজাক দিছে কিন কিনিয়া, মাতটো বৰকৈ নাই শুনা চাগে আপোনালোকে। এইজনী আমাৰ মুখতে বাৰী চাই দিয়া। এনেকৈয়ে আজি দিনটো পাৰ হ'ল। নাজানো আৰু কি দেখুৱাব পাৰোঁ। আজি
গোটেই দিনটো ভিডিঅ'টো এতিয়া ঘৰলৈ যাওঁ চাই থাকিব বাকী ভিডিঅ' দেই। সকামৰ ঘৰৰ পৰা এতিয়া আহিলোঁ, আহি ঘৰ পালোহি। মুখ হাত ধুই এতিয়াহে ভাল লাগিছে মানে অকণমান। দিনটো তাতে ব্যস্ত আছিলোঁ আৰু নামঘৰলৈ বাৰু যাব নহ'লে আজি, এনেই অকণমানহে গ'লোঁ। তাৰ পৰা আহি আকৌ সকামৰ ঘৰলৈ গৈ মেলি এতিয়া আহিলোঁ। আহি আমাৰ কাপোৰ খুলিব পৰা নাই, পিন্ধি আছে আৰু নতুন কাপোৰ। খাই কৈ দিয়া বেটি। এতিয়া যাওঁ পাকঘৰলৈ বুলি, যিহেতু ভাগৰো লাগিছে, সোনকালে বনাই মেলি কিবা এটা খাওঁ আৰু বলকচোন আপোনালোককো আজি মই কি বনাওঁ দেখাওঁ। পাকঘৰত গৈ আহিলোঁ পাকঘৰলৈ বুলি, মানে পাকঘৰত আহি দেখিছোঁ চবফালে চালোঁ মানে অকল প্ৰসাদৰ টোপোলা। যিহেতু নামঘৰলৈ মাহঁত গৈছিলে, মাহঁতো আনিলে, আকৌ মই সকামলৈ গৈছিলোঁ, সকামৰ পৰা আনিলোঁ। মানে বুট মগুৰ টোপোলা বহুত গোট খালে। ভাবিছোঁ কি বনাওঁ, বুট মগুৰে কাইলৈ থৈ দিলেওতো গোন্ধাব, বেয়া হৈ যাব। সেইবাবে আজিয়ে ভাবিছোঁ মানে উপায় নাই আৰু মই কেনেকৈ বনাম আজি আপোনালোকো দেখাওঁ দেই। দেখিলোহি মানে ইমানবোৰ প্ৰসাদ, সেইবাবে প্ৰসাদবোৰ এনেকৈ মানে দুভাগ কৰি ল'লোঁ। প্ৰথমতে কল, এইবোৰ ফল মূল যি আছিলে চব একেখন কাঁহীৰে গোটাই ল'লোঁ। তাৰপিছত অকল মগুখিনি এনেদৰে বাছি ল'লোঁ। মগু বচাৰ পিছত বুটখিনি মই এনেকৈ মানে এক্সট্ৰা কৰি দিলোঁ। মগুখিনিও বেলেগ কৰিলোঁ, এইফালে ফল মূলো বেলেগ, এইফালে বুটো বেলেগ, সকলোখিনি বেলেগ বেলেগ কৰি দিলোঁ। ভাবিছোঁ এই মগুখিনিয়ে মানে আজি ৰাতি সাঁজটোলৈ এনেকৈ দাইল বনাই দিম আৰু মগু দাইল তেনেকৈ খাব লাগিব আৰু আজি। একো চব্জি নবনাওঁৱে চাগে। এইফালে আলু কাটি লৈছোঁ কেইটামান ডাঙৰ ডাঙৰকৈ, বেছি দিলেও ভাল নালাগে যে, সেইবাবে কমকৈ দিছোঁ আলু। এতিয়া মই সেই ধুই মেলি ভালদৰে কুকাৰত দি দিম আৰু বইল যেতিয়া দুটামান চিটি মাৰি দিম আৰু তাৰপিছত আদা নহৰু দি তেল মাৰি দিম চাগে। এনেকৈ আজি বনাম আৰু চাই থাকিব ভিডিঅ'টো দেই। আজি একো বিশেষ নাই দেখাব লগা বা ভাত বনাবলৈ ৰেচিপি এনেকুৱা নহয় আৰু আজি একদম চিম্পল খানা বনাম। এতিয়া চিটি দুটামান মাৰিলে হৈ যাব। এয়া মোৰ আজি মগু দালি ৰেডি কৰি দিলোঁ। দেখিছেনে? আদা নহৰু দি তেল মাৰি দিলোঁ। বুটকেইটা এনেদৰে পিঁয়াজ কাটি লৈছোঁ আৰু জলকীয়া, আজি ভোট জলকীয়া দি দিম, মানে জ্বলা কৰি ভাজি দিম। একদম চিম্পুলকৈ বনাইছোঁ আজি। ৰাতিৰ সাজ একদম চিম্পল, যিহেতু সকাম গৈছিলোঁ, সকামৰ পৰা বুট মগু ঢেৰকিনি লৈ আহিছিলোঁ, তাৰে বনালোঁ। দেখিলে আপোনালোকক দেখালোঁ। এই আছে দাইলখিনি যে বহুত ধুনীয়া হৈছে, মানে মগুৰ দাইলখিনি। আৰু আজি ৰাতিৰ সাজ আমি এনেকৈ খাম। কেতিয়াবা সকামৰ পৰা অনা এই বুট মগুবোৰে এনেকৈ চিম্পলকৈ বনাই খাই চাবচোন, বহুত বেছি ভাল লাগে। মাছ মাংস এইটো খাই থকা হয় ন, কেতিয়াবা এনেদৰেও খাই চাব আপোনালোকে। আমি কেতিয়াবা এনেকৈও খাওঁ, সেইবুলি আপোনালোকক মানে দেখালোঁ ভিডিঅ'টো মই কৰি ৰাখিলোঁ। যদি ভাল পালে, ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ, বাই বাই।